আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইকেইদিন বহুত অকল মুঠতে লকডাউন, তাৰপিছত কৰোণাকৈ দিনবিলাক গৈ আছে। বহুত আমনিও লাগিছেগৈ। তো ঘৰত বহি বহি আজি মই বাহিৰলৈ ওলাই অহা নাই। মানে কি হ'ল, ৰাস্তা বাহিৰলৈ ওলাই যোৱা নাই, মই বাৰীৰ পিছফালে আহিছোঁ। মানে ৰাস্তা চাইডে গৈ পিনি মোৰ মাৰ খাব মন নাই, চ' বাৰীৰ পিছফালে আহিলোঁ। প্ৰাকৃতিক পৰিৱেশ চক কি মনোমোহা, চাৰিওফালে চাৰিওফালে চক পথাৰ, গোটেই পথাৰ, মুঠতে পথাৰৰ মাজত আছোঁ মই এতিয়া। এইটো চক মহ। তো আহক ৰাইজসকল, প্ৰাকৃতিক মনোমোহা পৰিৱেশ অলপ চাওঁ, এনজয় কৰোঁ। মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং, মেঘৰ বিষাদ বিজুলী তো গাইছ, এই গছজোপা চাওক কিমান ডাঙৰ জোপোহা। এই গছজোপাত যদি আপোনালোকে সোমাই লয় ন, তেন্তে ৰ'দ বৰষুণ একোৱে নপৰে। মানে বহুত ধুনীয়া ন, কিমান ডাঙৰ জোপোহা চাওক। এইডোখৰ জেগাতে কিছুমানে টিকটক ভিডিঅ' বনাই, বহুত ধুনীয়া। মানে কিমান ধুনীয়া চাওক ঠাই টুকুৰা। তো গাইছ, এইকেইদিন লকডাউনৰ বাবে বাহিৰত ওলাই যাব পৰা নাই, সেইবাবে ভিডিঅ' বনাব পৰা নাই। ওচৰতেই আজি মানে ঘৰৰ ওচৰৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছে কমেণ্টত ক'ব। আৰু ময়ো ঘৰত আছোঁ, আপুনিও ঘৰত সোমাই থাকক। ঘৰত সোমাই থাকিলেহে ডুবিলেহি লাহে লাহে। তো ময়ো ঘৰমুৱা হওঁ আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই বাই।